মিছা ক'লে কিডাল হ'ব চেনেল ভাগ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব কাৰণ that is also important matter হয়নে নহয় তো নমস্কাৰ ইউটিউব প্ৰেমী ৰাইজ আপোনালোক সকলোকে স্বাগত জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত আজি এটা নতুন ভিডিঅ'ৰ সৈতে উভতি আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ আজিৰ ভিডিঅ' চাই পেলাই আপোনালোকে বহুত ভাল পাব তেনেহ'লে আহক বন্ধুসকল বেছি দিনৰ কৰিবলৈ আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ তেনেহ'লে বন্ধুসকল থামনেল লিখিবলৈ আপোনালোকে ইতিমধ্যে গম পালেই চাগে যে আজি আমি কি টপিকৰ ওপৰত ডিছকাছ কৰিবলৈ গৈ আছোঁ তো বন্ধুসকল আজি আমি কথা পাতিম আঞ্চল স্বৰ্গম মালাকাৰ নামৰ এগৰাকী যুৱতীৰ বিষয়ে যিগৰাকী যুৱতীয়ে এইবাৰ সৰস্বতী পূজাত যি ড্ৰেছ পিন্ধিছিলে আৰু সেই ড্ৰেছযোৰৰ কাৰণে তেওঁক বহুতে সমালোচনা কৰিলে বহুত ট্ৰল কৰিলে তো সেই ট্ৰলখিনিৰ পিছত তেওঁ ক্লাৰিফিকেশ্যন ভিডিঅ' এটা আপলোড কৰিছিলে তো সেই ভিডিঅ'টো আমি এটা নিউজ চেনেলৰ মাধ্যমেৰে পাইছোঁ নিউজ চেনেল এটা পেজৰ মাধ্যমেৰে পাইছোঁ তো সেই ক্লাৰিফিকেশ্যন ভিডিঅ'ত তেওঁ কি ক'লে সেইখিনি আমি আজি সেইটোৰ বিষয়ে আমি ডিছকাছ কৰিম তো সেইটোৰ বিষয়ে আলোচনা কৰিম আজি তো আহক বন্ধুসকল কিনো ক'লে তেওঁ আমি আজি চাওঁ নমস্কাৰ মই আঞ্চল স্বৰ্গম মালাকাৰ এণ্ড একচুৱেলি মই কাইলৈ পৰা চাই আছোঁ কি মই अरे कहना क्या चाहते हो আৰে মানে কি মানে ভণ্টি আৰে ক্লিয়াৰিফিকেশ্যন ভিডিঅ' দিছে কমচে কম কথাকেইটাতো শুদ্ধ কোৱা ন কাইলৈৰ পৰা নহয় কালিৰ পৰা বুলি কোৱা সৰস্বতী পূজাত পিন্ধা ড্ৰেছটোক লৈ মানে বহুতে ট্ৰল কৰি আছে এণ্ড বহুতে বেয়াভাৱে ট্ৰল কৰি আছে লাইক বাট মই নুবুজো কি মই যি কাইলৈ পিন্ধিছিলোঁ সেইটো কিবা ৰং পিন্ধিছিলোঁ বা কিবা ভুল পিন্ধিছিলোঁ মোৰ জাষ্ট ইণ্টেনশ্যন আছিলে মই নিজৰ ফ্ৰেণ্ডছৰ লগত ওলাওঁ এণ্ড সৰস্বতী পূজাটো এনজয় কৰোঁ কজ মই গুগলত চাৰ্চ কৰিলোঁ চাৰ্চ কৰি পেলাই চালোঁ কি ইউনিক ষ্টাইলিং শাৰী সেনেকৈ মানে ট্ৰাই কৰিলোঁ এণ্ড মই চালোঁ কি তাত লাইক এইটো ট্ৰেণ্ড আছে জিন্সৰ লগত টৰ্ন জিন্সৰ লগত শাৰী পিন্ধা চ' সেইটোৱে মই ট্ৰেণ্ডটো ফ'ল' কৰি পিনে মই পিন্ধিলোঁ भाई मारो मुझे नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है আৰে ভণ্টি মই তোমাক আকৌ এবাৰ কৈছোঁ দেই কাইলৈৰ পৰা নহয় যোৱাকালিৰ পৰা বুলি ক'বা বাৰু সেইটো কথা বাদ দিছোঁ তুমি যে ক'লা যে গুগলত চাৰ্চ কৰি পেলাই তুমি ইউনিক কিবা ষ্টাইলিছ শাৰী সেইবোৰ কিবা কি কৰিছা আৰু ট্ৰেণ্ডৰ কথা যে ক'লা ট্ৰেণ্ড বুলি ক'লে তোমালোকে কি জি টি কৰিবা নেকি আৰু গুগলত চাৰ্চ কৰি পেলাই তেনেকৈ কিবা ইউনিক কিবা আনিবৰ কাৰণে কিবা তুমি ফেশ্বন কম্পিটিশ্যনত কৈছা নেকি তুমি যে সৰস্বতী পূজা মণ্ডপতে কৈছা তুমি ফ্ৰেণ্ডৰ লগত এনজয় কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ কিবা পিন্ধিব লাগিব কিবা কৰিব লাগিব সেইবোৰ বুলি কথা আছে নেকি এনেকুৱা ধৰণৰ মানে গছত গৰু উঠা কথা নক'বা আৰু দেই বাট সেইটোক লৈ মানে বহুত মানুহে ইমান বেয়া বেয়াকৈ ট্ৰল কৰিছে তাহাঁতি যি ৱৰ্ডিংছ ইউজ কৰিছে যি কমেণ্ট কৰিছে সেইবোৰ আপোনাক ক'ব নোৱাৰে ইমান বেয়া সেইবোৰ পঢ়ি পিনে তাহাঁতৰ মেণ্টেলিটিটোত শ্ব' হৈ যায় এণ্ড গাইজ মোৰ অকল 15 years হয় এণ্ড ট্ৰল কৰা এটা লিমিট থাকে আপোনালোকে লিমিটটো ইমান ক্ৰছ কৰি দিছে মোৰ পেৰেণ্টছৰ ওপৰত আহি গৈছে চ' সেইবোৰ চাই মানে বহুত বেয়া লাগিছে আৰে ভণ্টি তুমি যে ট্ৰল কৰাবিলাকৰ মেণ্টেলিটিৰ কথা কৈ আছা তো তুমি সৰস্বতী পূজাৰ মণ্ডপত কেনেকুৱা এযোৰ মাৰ্জিত সাজপাৰ পিন্ধি যাব লাগে সেইটো তুমি নাজানি পেলাই তুমি যিযোৰ ড্ৰেছ পিন্ধি গৈছা তাকো তুমি গুগলত চাৰ্চ কৰি ইউনিক ষ্টাইলিছ শাৰী ফেশ্বন এইবোৰ চাৰ্চ কৰি পেলাই তুমি সেইবোৰ পিন্ধি গৈছা তো তাতে তোমাৰ মেণ্টেলিটি তোমাৰ কিমান মেণ্টেলিটিটো ভাল সেইটো তাৰ পৰাই প্ৰমাণ পোৱা যায় গম পাইছা গতিকে তুমি লোকৰ মেণ্টেলিটিৰ বিষয়ে ক'ব নালাগে আৰু দ্বিতীয় কথাটো হৈছে কি তুমি 15 বছৰীয়া তো 15 বছৰীয়া বুলি যে ক'লা তো তুমি 15 বছৰীয়া বুলি তোমাৰ গাত একো কথা লগাই নাই হয়নে আৰু তোমাৰ ফেমিলিৰ ওপৰতো কথা যাবই ন গতিকে নিজৰ কথা চিন্তা নকৰিলেও ফেমিলিৰ বিষয়টো অলপ কথাবোৰ চিন্তা কৰি চাবা এণ্ড কথা হ'ল কি পূজাত এনেকুৱা কাপোৰ কেলে পিন্ধি আহিছা অভদ্ৰতা দেখাইছে সেইবোৰ লাইক মই বুজি পোৱা নাই যোনবোৰ ছোৱালীয়ে শাৰী পিন্ধিছে ন' ডাউট বাট ফুল শ্লিভলেছ এণ্ড বেকলেছ পিন্ধিছে তাহাঁতৰ শ্ব' আছে তাহাঁতক কোনো ধৰা নাই লাইক তাহাঁতক কোনো একো কোৱা নাই যোনবোৰ ছোৱালীয়ে সৰস্বতী পূজাতে শ্বৰ্ট জিন্স এণ্ড টপ পিন্ধি আহিছে মই কাইলৈ চালোঁ তাহাঁতি পিন্ধিছে তাহাঁতক কোনো একো কোৱা নাই বা বয়জ তাহাঁতিতো জিন্স এণ্ড শাৰ্ট পিন্ধিছে তাহাঁতিকো যদি কালচাৰ ফ'ল' কৰিবলৈ হয় ট্ৰেডিশ্যনেল আহিব তাহাঁতকো কুৰ্তা পাজামা পিন্ধিব লাগে তাহাঁতক কোনো একো কোৱা আৰে ভণ্টি বৰ্তমান কথা তোমাৰ ওপৰত চলি আছে গতিকে তুমি বেলেগ ছোৱালীৰ কথা মাজলৈ আনি পেলাই একো লাভ নাই আৰু তোমাৰ নিচিনাকৈ বেলেগ কোনোবা ছোৱালী আমি বেলেগ তেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি পেলাই সৰস্বতী পূজা মণ্ডপত ঘূৰি ফুৰা আমি তেনেকুৱা দেখিবলৈ পোৱা নাই তোমাৰ বাদে আৰু তুমি ক'লা যে ল'ৰাবিলাকৰ কথা যে ল'ৰাবিলাকে কোনো ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধা নাই ল'ৰাবিলাকে জাষ্ট জিন্স আৰু চাৰ্ট পিন্ধিছে আৰু ল'ৰাবিলাকে কোনোবাই তোমাৰ নিচিনাকৈতো তেনেকৈ আৰু ধুতি আৰু জিন্সৰ সংমিশ্ৰণ কৰি পেলাই তেনেকুৱা ধৰণৰ কিবা ইউনিক কনচেপ্ট আনি পেলাইতো ফেশ্বন ডিজাইন কৰা নাই তেনেকুৱা ধৰণৰতো আমি কোনো দেখিবলৈ পোৱা নাই গতিকে ল'ৰাবিলাকৰ কথা মাজলৈ আহি একো লাভ নাই গম পালা এণ্ড কালি যেতিয়া মই ওলাই গৈছিলোঁ বহুতে মোক লৈ পিনে মানে চেলফিজ তুলিলে অট'গ্ৰাফ ল'লে ক'লে আপোনাক ডান্স ক্লাছ ফ'ৰ্ট চালোঁ বহুত ভাল লাগিলে এণ্ড সেয়া আপুনি ফাৰ্ষ্ট ৰাণাৰ হ'ল বহুত ভাল লাগিলে এনেকৈ ক'লে বহুতে ছাপৰ্টো কৰিলে
তেনেহ'লে বন্ধুসকল এইখিনিতে এটা কথা কওঁ, কোনোবাই যদি ইণ্ডিয়ান আইডলত গান গাই পেলাই তেওঁ জিকি আহে, তেনেহ'লে তেওঁ কি আমাৰ নামঘৰত সোমোৱাৰ পিছত তেওঁ কি আমি আধুনিক গীতৰ লগত হৰিনাম বা লোকগীত আমি সংমিশ্ৰণ কৰিবলৈ গাবলৈ দিয়া হ'ব জানো? নহয় কেতিয়া। আৰে ভণ্টি, তুমি ডান্স প্লাছৰ ফাৰ্ষ্ট ৰানাৰ আপ নালাগে, তুমি যিয়ে নোহোৱা কিয়, তুমি ৰাষ্ট্ৰপতি যিয়ে কি হোৱা বা প্ৰধানমন্ত্ৰী যিয়ে কি হোৱা, সেইবোৰ কথা ল'বলৈ ইয়াত কোনো ধৰণৰ কথা মেটাৰ নকৰে। যদি তুমি ভাল কাম কৰা তেতিয়াহ'লে অসমৰ ৰাজ্যত তোমাক সদায় ছাপোৰ্ট কৰিব, আৰু যদিহে তুমি বেয়া কাম কৰা গতিকে ট্ৰল কৰিবই। গতিকে সেইটোক লৈ পেলাই আৰু বেলেগ কথা কোনো ডিছকাশ্যনৰ প্ৰয়োজন নাই, গম পালা? তেনেহ'লে বন্ধুসকল, যদিহে আজিৰ ভিডিঅ' চাই পেলাই আপোনালোকে যদি ভাল পালা তেতিয়াহ'লে মোক কেপে এটা খুৱাই দিব আৰু দেই। বাদ দিয়া হে, মিছা ক'লে কিডাল হ'ব। লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰে আমাৰ চেনেলটো, গম পাইছা নাই? আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' সদায় দি থাকিম যদিহে তোমালোকে ছাপোৰ্ট কৰা। তেনেহ'লে আজিলৈ এৰিছোঁ, বাই, জয় অসম।